কৰিম বুলি তেওঁলোকে মনতে আগ্ৰহ কৰি ওলাই আহিছে। হয়তো ইয়াতে অনেকখিনি হৰ্ষ দীঘ অপৰাধ হ'ব পাৰে, সকলোৰে পৰা অনুসৰণ কৰি প্ৰভু দৈৱকী নন্দনদেৱে এই সৰস্বতী মাক কণ্ঠত থিতি দি তেওঁলোকক যেনে কৃপা দিয়ে এইখিনিয়ে প্ৰাৰ্থনা। হৰি জয় কাটি বনাবতো কাটি বনাব মানুহ এইটো কি হ'ল
বেনু শ্যামৰ গানা বেনু শ্যামৰ গানা কৃষ্ণৰ দিন বন্ধু কৃষ্ণ
সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ। মই বৰ্তমান আছোঁ, আপোনালোকে সকলোৱে জানে, এয়া মানে পূৰ্ণিমা আহি আছে, এতিয়া ৰাস পূৰ্ণিমা আহিছে, শৰৎ কালৰ ৰাতি অতি বিতোপন, ৰাসৰ ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলমন। মই আজি উপস্থিত আছোঁ, এইখন কি গাঁও তোমালোকৰ? নামগাঁও নহয়? তোমাৰ নামটো কি? ৰীতামণি ডেকাৰজা। ৰীতামণি ডেকাৰজা। তোমাৰ নামটো? অলিস্মিতা দাস। অৰিস্মিতা দাস। অলিস্মিতা দাস। কৃষ্ণ যে নাচটো নাছিলা, তুমি কেনেকুৱা অনুভৱ? বহুত ভাল লাগে। ভাল লাগিছেনে? এয়া প্ৰথম নাচিছা নে আগতেও নাচিছা? নাই, মোৰ এবাৰ 3 বছৰ হ'ব। 3 বছৰ ন? ঠিক আছে। তুমি? মই এবাৰ প্ৰথম নাচিছা ন? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে ন? কিবা ক'বা নে? দৰ্শকক মাতিবা নে নামাতা ৰাস চাবলৈ? আহিব সকলোৱে। তুমি কোৱা, মাতিছো বুলি কোৱা। আমাৰ অহা 16 ডিচেম্বৰত আমাৰ নামগাঁৱত। 16 ডিচেম্বৰ মানে? 16 ডিচেম্বৰত ৰাসখন হ'ব। 16 ডিচেম্বৰতে হ'ব নেকি? বহুত দিন আছে এতিয়ালৈ। হয়। ঠিক আছে। তো 16 ডিচেম্বৰত আমাৰ ৰাসখন হ'ব নামগাঁও স্থানটো। গতিকে সকলোকে আমন্ত্ৰণ জনালোঁ, সকলো আহিব। ঠিক আছে, ময়ো কৈছোঁ নামগাঁৱলৈ আপোনালোকে আহিব, ৰাস চাব। এইবাৰ তেওঁলোকে প্ৰথমবাৰৰ বাবে ইয়াত ৰাস পাতিছে, কিন্তু যিটো তেওঁলোকৰ উৎসাহ দেখিছোঁ মই, অকণমান ৰাইজক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। ৰাইজৰ যিটো উৎসাহ দেখিছোঁ, সঁচাকৈ মানে ভাল লগা। এয়া গুৰুজনাৰ যিটো আমাৰ সৃষ্টি, সেই সৃষ্টিক তেওঁলোকে বৰ সুন্দৰভাৱে 16 ডিচেম্বৰত প্ৰতিফলিত কৰিব। আমি সকলোকে আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোন আপোন প্ৰজ্ঞাৰে পূজ্জ্বল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, আৰু পৃথিৱী আছে বাবেই মানুহ ধুনীয়া। সেই মানুহে কত কাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে, জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বোজত সাজিছে ওংকাৰ ধাম। হে মোৰ ভাবিকালৰ নতুন প্ৰজন্ম, মানুহ হৈছে সংস্কৃতিৰ সাধক। এই সংস্কৃতিৰ সাধকসকল আছে বাবেই গুৰুজনাৰ যি অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিক যুগে যুগে আজি প্ৰায় 600 বছৰ হ'বহি এই চৰ্চাটো ধাৰাবাহিকভাৱে কৰি আছে। আৰু আমি উপস্থিত আছোঁ আজি নামগাঁৱৰ ৰাইজেও আমি জনাত 16 ডিচেম্বৰত তেওঁলোকে ৰাস পাতিছে, আৰু সেই ৰাসৰে আখৰাস্থলীত মই আজি উপস্থিত হৈছিলোঁহি। আৰু আমি লগ পাইছোঁ যে ৰাসৰ যিগৰাকী বায়ন, মানে তেখেতক মই লগ পাইছোঁ। তেখেতৰ মুখৰ পৰা মই কিছু কথা জানিব বিচাৰিছোঁ। প্ৰথমতে মই আপোনাৰ নমস্কাৰ জনাই লৈছোঁ। নমস্কাৰ। হয়। আপোনাৰ পৰিচয়টো, আপোনাৰ নাম? মোৰ নাম শ্ৰী ভৱ ডেকা। ভৱ ডেকা ন? আপুনি বায়ন? আপোনাৰ এই বায়ন যেতিয়াৰ পৰা হৈছে, আপোনাৰ গুৰু কোন? গুৰু মোৰ দেউতা ন? নামটো কওকচোন। মগন ডেকা। আপোনাৰ কিমান বছৰ হ'ল এয়া বায়ন? বৰ্তমান মই আজি বায়ন কৰা মোটামুটি 30 বছৰ হৈ গ'ল। আপুনি ক'ৰবাত বেলেগত শিকাইছে? বেলেগত শিকাই আছোঁ। এতিয়া কেনেকুৱা পাইছে ইয়াত নামগাঁও? বহুত ভাল পাইছোঁ, বহুত সুখী। আপোনালোক কোনটো ঠোলৰ? বৰদোৱা, সৰু ঠোল, বৰঠোল কোনটো? বৰঠোলৰ। ঠিক আছে বাৰু, মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি কথা আমাক জনোৱাৰ বাবে। মই এটা কথা সুধোঁ, এই যে ইয়াৰ নামগাঁৱৰ নামটো কেনেকৈ হ'ল ক'ব পাৰিবনে? নামগাঁৱৰ নামটো বিশেষতে মই নাজানো। মোৰ মানে ঘৰ হ'ল কামগাঁৱত। ন? গতিকে মই ইয়াত মানে ধৰি লওক শিকাবহে আহিছোঁ। তেওঁলোকে নিমন্ত্ৰণ দিছে কাৰণে মই ইয়াত শিকাব আহিছোঁ। গতিকে এতিয়া নামগাঁওখন কেনেকৈ হ'ল সেইটো বিষয়ে মই ক'ব নোৱাৰিম। ঠিক আছে। মই নগাঁও জিলাৰ ৰহাৰ ওচৰৰ এখন গাঁও। ইতিমধ্যে আমি জানো যে নাতি দূৰতে কি আছে, জোঙাল বলহু গড় আছে, হয়নে? জোঙাল বলহু গড়লৈ আহিলেই আপোনালোকে এই নামগাঁওখন দেখা পাব। আপোনালোকে মোৰ বাওঁফালে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত ৰাস চাবলৈ অহাৰ কোনো অসুবিধা নাই। আপোনালোকে সুন্দৰভাৱে আহিব পাৰিব। ময়ো আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ গায়নগৰাকী আছে, মই গায়নগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমতে আপোনাক মই নমস্কাৰ জনাই লৈছোঁ। আপোনাৰ পৰিচয়টো কওক। মোৰ নাম ৰমণী ডেকা। মোৰ গাঁও হৈছে কামগাঁও। নে? ঠিক আছে বাৰু, আপোনালোকে হেৰিখন ৰাসলীলা কৰা কিমান বছৰমান হৈছে? ইয়াত প্ৰথম বুলি গম পাইছোঁ মই। ইয়াত প্ৰথম মানে, আৰু মই আজি ধৰি লওক মানে জড়িত মই 18 বছৰৰ পৰা আছোঁ। তাৰ আগত মই মানে ইণ্ডিয়ান আৰ্মিত তাৰমানে মই কৰ্মৰত আছিলোঁ। কৰ্মৰত আছে? হয়। তাৰ পৰা অৱসৰ ল'লে? মই 24 ইয়াৰ্ছ কৰি মই তাৰ পৰা অৱসৰ ল'লোঁ মানে 2005 চনত। 2005 চনৰ পৰা তাৰ মানে এখেত মানে এজন মানে গুৰুৰ নিচিনা, মানে মোৰ মামাও হয় তেখেত। আৰু মানে মোক মানে বহুতখিনি মানে তেখেতে বহুতখিনি মানে হেৰি আগ্ৰহ হৈ মানে আগলৈ লৈ গৈছে। আৰু সেই হিচাপে তেওঁ আশীৰ্বাদত মই আগলৈ গৈ আছোঁ। আৰু মোৰ গুৰু হ'ল হেৰি শ্ৰী লাচিত ডেকা। তেখেতৰ ঘৰ এই নামগাঁৱৰ ওচৰতে এখন গাঁও আছে, মহাদেওশালতে তেওঁৰ ঘৰ। তেখেতৰ পৰা মই এইখিনি দায়িত্বভাৰ লৈছোঁ। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আৰু এটা কথা জানিব মন গৈছে যে আপোনালোকে কেলিগোপাল নাটকখনকে কৰিছে নে আৰু কিবা সংযোগ বিয়োগ কৰিছে? সংযোগ বিয়োগ মানে ধৰি লওক আমি
ধৰি লওক ৰাসৰ ছিজনত আমি ধৰি লওক এতিয়া আমি কেলিগোপাল নাটখনেই কৰিছোঁ আৰু এনেই অন্য টাইমত তাৰমানে ধৰি লওক আমি ধৰি লওক নাট বাগৰা তাৰমানে অসমীয়া নাট আমি সেইবিলাক মানে কৰোঁ আৰু ইমানখিনিয়ে। ঠিক আছে বাৰু আমি মানে এনেকৈ জানিছোঁ আমাৰ এই মৰিগাঁও অঞ্চলত বা নগাঁও অঞ্চলত সাধাৰণতে কি হয় কেলিগোপাল নাটকখনো কৰে লগতে আকৌ কিছু সংযোগ বিয়োগো কৰে গুৰুজনাৰ যি সৃষ্টি তাতোকৈ আকৌ কেতিয়াবা একেবাৰে কংসৰ কাৰাগাৰৰ পৰাও আৰম্ভ কৰে কৃষ্ণৰ জন্মৰ পৰা তেনেকুৱাতো কৰা নাই তেনেকুৱা আমি কৰা নাই। হয় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী জ্যেষ্ঠ গায়ন আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কওক। মোৰ নাম শ্ৰী দিগেন বৰদলৈ। আপোনাৰ কিমান বছৰ হ'ল এই বিভাগত লাগি থকা? মোৰ 30 বছৰ হ'ব। 30 বছৰ ন? এই নাটকখন আপোনালোকৰ নিজ হাতে লিখা নে এইখন বাৰু? নহয় নকল কৰা না? ধৰক এইবোৰ কৰি থাকোঁতে কেতিয়াবা কেনেকুৱা লাগে মনৰ ভাৱবিলাক ভাল লাগে? ভাল লাগে। গুৰুজনাৰ সৃষ্টি হয়। আৰু কিবা ক'বনে ৰাস চাবলৈ মানুহ মাতিবনে নামাতে? মাতিব লাগিব। ভালকৈ মাতক। আপোনালোকে নামগাঁৱত ৰাস চাব আহিব 16 ডিচেম্বৰত। 16 ডিচেম্বৰ ন? মই নাট পৰিচালনাহে কৰোঁ মই। ঠিক আছে ভাল লাগিল। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি কৃষ্ণ নাচ দেখিলোঁ, কৃষ্ণ নাচৰ বাজানা সংগ্ৰহ কৰিলোঁ। এতিয়া আমি গোপীসকল ৰেডি হৈ আছে গোপীসকলে নাচিবৰ বাবে। আমি খন্তেক সময়ৰ বাবে এতিয়া গোপীসকলৰ ওচৰলৈকে যাম। ধন্যবাদ। আপুনি প্ৰথম গোপী নেকি? কেনেকুৱা অনুভৱ কওকচোন ৰাস পাতিছে? অনুভৱ মানে এবাৰ আমাৰ ইয়াত প্ৰথম হৈছে ৰাস। প্ৰথম গোপী হ'বলৈ মোক ৰাইজে কৈছে, আশা কৰিছোঁ তেনেকৈ চলাই নিবগৈ পাৰিম বুলি। নাচিছিলে নেকি? আগতে মই ব্ৰহ্মপুৰ কেন্দ্ৰীয় ৰাসত নাচা। মানে নগাঁও ব্ৰহ্মপুৰ? হয়। তেনেহ'লে আপুনি একেবাৰে জানেই চাগে ভালকৈ? জানো আমাৰ তাৰ নাচবোৰ অলপ বেলেগ, ইয়াতো বেলেগ। চেষ্টা কৰিছোঁ এইখিনিৰ লগত মিলি যাবৰ কাৰণে। ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া দেখিছেনে আমাৰ গোপীসকল ৰেডি হৈ আছে একদম। সঁচাকৈ এটা বৰ উৎসৱমুখৰ পৰিৱেশ, ভাল লাগিছে। তেওঁলোকৰ যিটো আগ্ৰহ খুব ভাল লগা। এই আগৰ গোটেইখিনি মই থাকিমহে অলপ ধুনীয়াকৈ ৰখিব নালাগে দিয়ক নাচ নকৰিব এয়া শিশুসকলেও ৰাসত নাচিবলৈ আহিছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী জিনি ডেকা। কেনেকুৱা লাগিছে ৰাসত নাচি পেলাই? ভাল লাগিছে ন? তুমি কোন ক্লাছত পঢ়া? 4ত।
শেষত সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ মোৰ এই অনুষ্ঠানটো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে ৰদালি ৰচন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰবাৰ আপোনালোকক আজি মই কিছু অনুসন্ধান আমাৰ নগাঁও মৰিগাঁও জিলাত ৰাসত কেনেকৈ আমাৰ খোল বাদ্যবোৰ বজায় বিশেষকৈ শ্ৰীকৃষ্ণৰ নাচৰ যিটো খোল বাজানা আৰু শ্ৰীকৃষ্ণৰ যিটো ভংগীমা সেই ভংগীমাখিনিক সংৰক্ষণ আৰু অধ্যয়নৰ বাবে মই এনেদৰে গাঁৱে গাঁৱে য'ত ৰাস পাতিছে তালৈকে আহিবলৈ যত্ন কৰিছোঁ ইতিমধ্যে মই ৩-৪খনমান গাঁৱৰ ৰাসৰ বিষয়ে আপোনালোকক দিছোঁ এয়া হৈছে মোৰ নাম গাঁৱলৈ আজি আহিছিলোঁ গতিকে মই শ্ৰীকৃষ্ণ নাচৰ যি ভংগীমা আছে আৰু খোল বাজানা আছে ইতিমধ্যে মই ৰেকৰ্ডিং কৰিলোঁ বাণীবদ্ধ কৰিলোঁ লগতে গোপীসকলে কেনেদৰে নৃত্য পৰিদৰ্শন বা তেওঁলোকে কেনেকৈ নাচিছে তাকো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰি ৰাসলৈ আহিব নামগাঁও ৰাসলৈ তাকে কামনা কৰি আপোনালোকৰ নিমন্ত্ৰণ জনাই আজিৰ এই অনুষ্ঠানটো মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ